ৰাতিপুৱাই পাপাই গাড়ীত ধান আনি আছে আৰু মই এফালে পাকঘৰৰ কাম লাগি আছোঁ। আজি ভাবিছোঁ অলপমান মাছ আছিলে, মাছৰ জোল নবনাওঁ, এটা নতুন পদ্ধতিত বনাম বুলি ভাবিছোঁ। এইফালে কেপচিকাম কাটি লৈছোঁ আৰু এইফালে গাজৰ কাটি লৈছোঁ। অকণমান ফ্ৰাই কৰাৰ নিচিনাকৈ বনাম আজি। আৰু এফালে দুইটাতে ভাত পাতি দিছোঁ, এফালে কুকুৰৰ ভাত, এফালে মানুহৰ ভাত। আৰু এইখিনি হৈছে ঘৰৰ বেঙেনা, কালি পাপাই ছিঙি থৈছিলে, ফ্ৰাই কৰিবলৈ দিছে। এইখিনি ফ্ৰাই কৰি দিব লাগিব। আৰু এইখিনি হৈছে ঘৰৰ ধনিয়া। ঘৰত বস্তু থাকিলে ভাল লাগে ন, শাক পাচলি কিবা কিবি যদি থাকে বনায়ো ভাল লাগে, খায়ো ভাল লাগে। গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ মুনু প্ৰিটমৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে, সকলো ভালেই থাকক আৰু সকলো ভালে থকাটোৱে আমি বিচাৰোঁ। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কেতিয়াবা ভিডিঅ'টো বনাওঁ আধাখৰীয়া হৈ যায়, তাতে সামৰি থৈ দিওঁ, বেলেগ কিবা কিবি কামত ব্যস্ত হৈ যাওঁ, ছোৱালীজনী কামত ব্যস্ত হৈ যাওঁ, ল'ৰাজনীৰ লগত লাগি থাকিবলগীয়া হয়। আজি ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব। এইফালে আমাৰ সৰু সুৰা শাক পাচলিৰ বাৰী পাপাই কৰিছে দেই। এনেকৈ প্ৰত্যেক বছৰে খাবলৈ পাই আছোঁ। আৰু জলকীয়া আজি 2 বছৰমান হ'ল কিনি আমি খায়ে পোৱা নাই, জলকীয়া ঘৰৰ জলকীয়াই খাই আছোঁ। সেইফালে লাই শাক কৰিছিলে, লাই শাক কিন্তু খাই শেষ হ'ল। যেতিয়াৰ পৰা ফাষ্টিং কৰিব লৈছোঁ তেতিয়াৰ পৰা ৰাতিপুৱা শুই উঠি এগিলাচ গৰম পানী খাওঁ। এইখিনি ৰাতি ভৰাই থৈ দিওঁ, শুবৰ সময়ত ৰাতিপুৱা পাপা, মই আৰু মায়ে গৰম পানী খাওঁ, মানে চবেই খায় আৰু আমাৰ ঘৰত। কিন্তু মই কি হয়, কেতিয়াবা খাওঁ, আগতে কেতিয়াবা খাওঁ আৰু কেতিয়াবা নাখাওঁ, মানে এতিয়া ডেইলি খাবলগীয়া হয়। এতিয়া পানীখিনি খাই লওঁ। এইবোৰ হৈছে যোগাৰু ৰান্ধনিৰ কাম। মাছ বেছি নাছিলে, সেইটো কাৰণে সৰু সৰু পিচ কৰি কেপচিকাম আৰু গাজৰ লগত এনেকৈ কৰি মিক্স কৰি দিম, হৈ যাব এসাঁজৰ ধুনীয়াকৈ। এইফালে মই কৰি আছোঁ বেঙেনা ফ্ৰাই। স্কুললৈ যা, কি কৰিছে? ৰাতিপুৱা ভাত খাই আজৰি হৈ এতিয়া মা স্কুল যাবলৈ লৈছে, হয়নে মা? আজি খানাটো কেনেকুৱা লাগিলে কৰি আকৌ? বহুত মজা লাগিলে, সঁচাকৈ কৈছোঁ। ইমান ধুনীয়া, মানে একদম সেই বিয়াত যে কাৰিকৰবিলাকে ৰান্ধি একদম তেনেকুৱা ৰান্ধিছে। অৱশ্যে মছলাবিহীন, তথাপিও সঁচাকৈ তাৰিফ কৰিবলগীয়া। আৰু এতিয়া মই গৈ থাকোঁ। বাই বাই। ঠাণ্ডা পৰিছে দেই, বেছি ঠাণ্ডা পৰিছে। তেনেহ'লে আপুনি যাওক, মই এইখিনি কৰি লওঁ, আমাৰ আকৌ কণমানি উঠিবই হ'ব নহয়। ভাত খাই উঠি বাচন ধুই থাকোঁতে জামিনীয়ে খবৰ দিছেহি যে আমাৰ দেহা মানুহ উঠিলে। তাই সাৰ পাই পিনে কান্দি আছিল আজি, হয়তো সপোনো দেখিব পাৰে। মোক দেখি পিনে আকৌ কান্দি দিলে আৰু মাকক দেখিটো শুকাই খুন্দা মাৰি ধৰিছে। এতিয়া ঠিকেই আছে, হয় নাই শুন? এইটো সেইদিনাখন বিশালৰ পৰা আনিছিলোঁ ঘৰত পিন্ধাবলৈ বুলি। ধুন ধুন এইপিনে চোৱা আকৌ, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। অ' কলিং বেলটো বজাব লাগে, দুদুৱেকে শিকাই দিলে, এইটো দেখিলেই বজাব লাগে তাই। আজি দেহা মানুহৰ কাৰণে খিচিৰি বনাইছোঁ। সদায় খাদ্যবোৰ বেলেগ বেলেগ হ'লে খাবলৈ ভাল পায়, সদায় একেটা বস্তু খাবলৈও বেয়া পায়, সেইটো কাৰণে আজি খিচিৰি বনাই খুৱাইছোঁ। আৰু এইফালে মাহীয়েকে লৈ আছে তাইক। আজি ভাবিছোঁ অলপ ৰ'দতে খুৱাই দিওঁ তাইক, তাই গাটো ভাল লাগি যাব। জামিনী কুকুৰ মেকুৰীবোৰে খুব ভাল পায় আকৌ, আমাৰ চাৰিয়ে চেলিকে আছেহি। ভাল পাই, তোমাকো ভাল পায়, হয় নাই? তোমাক ভাল পায়ে আকৌ, তুমি ভাল ছোৱালী। ভাত খাব দিয়া, ভাত খাব দিয়া। কোনে খালে? এদাই দিলা। আয়ো হাত কেনেকুৱা ভাগিছে দেখিছে? তাইক যেতিয়া কাহ চৰ্দি হৈছিলে, শিমলুগুৰিতে ডক্তৰ এজনৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া এই ওচৰৰ দোকানীজনীয়ে এনেকৈ হাত ভাঙিবলৈ বুলি শিকাই দিছিলে। সেই তেতিয়া পাছা মনত থাকি গ'ল। নাচনি ডিঙিত কিবা এখন বান্ধি ল'ব লাগিছিলে আকৌ। বান্ধিবলৈ বুলি আনিলোঁ, মতাই হ'ল। তাইক এতিয়া অলপ দিন পিছত গা ধুৱাই দিম। এইটো চোলাটো এনেই লেতেৰা হ'ল নহয়, চোলাটো ধুই দিম আকৌ। চুৱেটাৰ কাপোৰ পটককৈ নুশুকালে দিগদাৰ হৈ যাব নহয়। চুৱেটাৰ আছে নহয়। বতৰটো ডাৱৰী হ'লে কেতিয়াবা কিবা কিবি বহুত বস্তু খাবলৈ মন যায়, সেইটো কাৰণে দোকানৰ পৰা চিপছ, চানা এইবোৰ কিবা কিবি খাবলৈ বুলি লৈছে। আৰু বতৰটো একেবাৰে সেমেকাই দিলে। আজি ওচৰতে বিয়াখন আছে, মা বিয়ালৈ নাযায়, কণমানিজনীক ৰখি দিব, মই আৰু জামিনী গৈ আহিম। এইখিনি এতিয়া খাই লওঁ। আৰু এফালে সোণটো তলত
তাক মই ছেপাৰেট কৰি দিলোঁ, সোণটোক মই ছেপাৰেট কৰি দিলোঁ। আজিৰ পৰা সি হেনো তলত হ'ব। মানে কি হ'ল, কালিৰ পৰা আমি বিচনাত শুইছোঁতো, সেইকাৰণে পৰিব বুলি আমাৰ দেহা তলত মই তুলি এখন পাৰি থৈছোঁ। আজি সি চান্স পাওঁতে তুলিখনতে একদম ধুনীয়াকৈ শুই আছে। জামিনীক কামত লগাই দিছোঁ আমাৰ ঘৰত। আজি কৈছে তাই মই ষ্টেটাছত লগাম বোলে, আজি তই মোক বাচন ধোৱালি বোলে দেই। এইফালে আমাৰ দেহামণি দৈদৌকৰ লগত পাপা শুবলৈ যাবলৈ গৈছিলে, তাৰ যিটো কাণন দিলে, এতিয়া লৈ পিনে বহি থাকিবলগীয়া হৈছে। আহা মই ল'ম আহা, দৈদৌ শুবলৈ দিয়া আকৌ। আহা ৱাই আহা। বিয়ালৈ বুলি ওলালোঁ, জামিনী আৰু মই যাম, মা কণমানিজনীক ৰাখিব, পাপাটোতো নাযায় বিয়া খাবলৈ। আমি দুজনী গৈ মেলি আহোঁগৈ আৰু। এইফালে মায়ে আমাৰ ৰুমত কথা পাতি আছে ফোনত। আমি যাওঁ দেই। মায়ে জীয়েকৰ লগত কথা পাতিছে। মই কালি পাতি গৈছোঁ। এইফালে শুন, বাই বাই। কৈ দিয়া মানুহক কিবা কিবি, তোমাৰ বৈষ্ণৱ বেটাৰ খবৰ সুধিয়ে থাকে। কৈ দিয়া, লাউড দি দিছোঁ। বৈষ্ণৱ বেটা একদম ধুনীয়াকৈ হৈছে, এতিয়া সুস্থ একেবাৰে। 5 হ'ল আৰু 5 কেজি ৱেট পাৰ হ'ল বুলি কৈছে। গতিকে আৰু সেয়া আপোনালোকক খবৰটো মাজে মাজে জনাবলৈ পালে ভাল পাওঁ। একদম মানে ফোনটো কৰি থাকোঁতে পাই গ'ল। অঁ, আপোনালোকে চবেই আশীৰ্বাদ কৰিব দেই বৈষ্ণৱ বেটাক। গান লাগি আছে। আজি বতৰ ডাৱৰীয়া, আৰু ডাৱৰীয়া বতৰত কিবা কিবি পুৰি খাবলৈহে ভাল লাগে। ৰাতিপুৱা কিন্তু আমি ভাত খালোঁ দেই, মায়ে মই পাপাই। এতিয়া সোণটোহঁতৰ কাৰণে আলু পুৰি দিছোঁ। গৰম গৰম আলু পুৰি খাই পিনে ভাল লাগিব, সেইটো কাৰণে সিহঁতৰ কাৰণে পুৰি দিছোঁ। এফালে পাপাই ৰাতিপুৱা গাহৰি দানা বনাবলৈ বুলি জুই জ্বলাইছিলে যে, তাই এঙেঠা ওলাই আছে, সেইটো কাৰণে আলুকেইটা পুৰি ল'লোঁ। পুৰি পিনে সিহঁতক এতিয়া পিটিকা বনাই দিওঁ, খায়ো ভাল পাব ঠাণ্ডা বতৰ। এইটো কিন্তু একেবাৰে দেৰি থাকিলে, মই মাজতে টাইম নাপালোঁ চাবলৈ আহিবলৈ, বেলেগ কামত ব্যস্ত হৈ থাকিলোঁ। আলু পিটিকাত যদি অলপ ধনিয়া দি দিওঁ, তেতিয়া টেষ্টটো আৰু দুগুণ বাঢ়ি যায়। ইয়াত কিন্তু এতিয়ালৈকে জলকীয়া দিয়া নাই দেই, জলকীয়া দিব লাগিব। এইফালে ধনিয়া দিছোঁ, পিঁয়াজ দিছোঁ, অলপ কেঁচা মিঠাতেল দিম, আৰু পিটিকা ৰেডি। আমাৰ কণমানি ৰাতিপুৱাই শুই উঠি আকৌ শুলে, এতিয়া আকৌ উঠিছে শুই, হয় নাই শুন? এবাৰ ৰাতিপুৱা উঠিলে, ভাত খুৱাই দিলোঁ, খুৱাই মেলি শুৱাই দিলোঁ, শুলে, বহুত দেৰি শুলে, এতিয়া উঠিছে। আজি এতিয়া আধা ঘণ্টামান হ'লে উঠা। মই বিচনা ঠিকেই কৰা নাই, এতিয়া বিচনা ঠিক কৰিব লাগিব। আইও খং উঠিছে নেকি? যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।